शिवाय ओम नमः शिवाय ओम नमः शिवाय। जय जय शिव दुर्गा नम अवतार যাহাৰ সেৱাত হয় জগত উদ্ধাৰ। এই হেন নিত্য বস্তু সদা সনাতন অজস্ৰ প্ৰণাম তব যুগল চৰণ। শংকৰৰ প্ৰিয় পুত্ৰ দেৱ গজানন সিদ্ধিৰ নিমিত্তে পূজ তাহাৰ চৰণ। নম পদে বাৰ বাৰ মংগল দেৱতা বিঘ্নিনাশী সিদ্ধি দিয়া অহে সিদ্ধিদাতা। পাৰ্বতীৰ বাক্য শুনি কলে পশুপতি শুনা শুনা তত্ত্বতাৰ শুনা হে পাৰ্বতী। ৰাহু আদি গ্ৰহগণ সমীপে আমাৰ নৱগ্ৰহৰ কোপৰ পৰা হয় কিদৰে উদ্ধাৰ। কওঁ মই বৃত্তান্ত চব শুনা দিয়া মন শ্ৰৱণত কুশল হয় দুখ বিনাশন। আগে এক ভক্ত মোৰ আছিল পিংগলা তেওঁৰ বৃত্তান্ত শুনা অভয়া মংগলা। নানাবিধ নানা পাপ কৰিছিল অপাৰ কৈলাশ পৰ্বতে আহি হৈছিল উদ্ধাৰ। পিছত পিংগলাই মোৰ হেবিলা চৰণ নিষ্কৃতি পাইলা পাপ তাহাৰ কাৰণ। গৌৰী সোধে সেই কথা কোৱা পশুপতি কি কথা হেতু পালে পিংগলাই মুকুতি। সবই কয় সেই কথা কৰা অৱধান কওঁ সেই সকলো কথা তাতে দিয়া মন। অষ্টত্তৰ নাম মোৰ আছে অনুপম তাহাৰ কৃপাই পূৰ্ণ হয় মনস্কাম। কথা শুনি শিৱানীয়ে কয় তেতিক্ষণ বিধিমতে কোৱা মোক আহে পঞ্চানন। অষ্টত্তৰ শতনাম কোৱাহে আমাক আপদ বিপদ চব দূৰে চলি যাওক। সবই কয় মহাদেৱী কৰা অৱধান অষ্টত্তৰ শতনাম কহ বিদ্য নাম। দিকপতি মহাদেৱ পৃথিৱীৰ পতি ভূতকতি ভূতপতি আৰু শান্তমতী। শান্তিময় আৰু নাম হয় হৰিহৰ শিৱ শম্ভু কহে মোক আৰু দিগম্বৰ। দাতা ভক্তা নাম মোৰ কৰা অৱধান দিনমণি মহিপাল আৰু অনুপম। ভৈৰৱগণৰ প্ৰভু মই জানিবা শিৱানী আসুত কৃপাসিন্ধু আৰু হুলপানী। ভূতচক্ৰ ভূতপতি আৰু খগেশ্বৰ খেপাখ্যাতি কয় মোক খ্যাত চৰাচৰ। শ্ৰীঅংগ আমাকে কয় কাল কালময় ত্ৰিশূলধাৰী নাম আৰু সদা দয়াময়। জগত পালন নাম বিষ্ণুৰ ভৱন ধৰণীৰ নাম মোৰ অতি মনোৰম। এক নাম গৌৰীবৰ বলে সৰ্বজনে কল্পজাত কল্পময় জানে ত্ৰিভুৱনে। কৃপাধাৰী কয় মোক জগত ভিতৰে সংসাৰ নাশক নাম বিশ্ব চৰাচৰে। ৰমণী প্ৰভুত্বকাৰী অন্য এক নাম সৰ্বদেৱ অধিকাৰী সুন্দৰ সুঠাম। ত্ৰয়ম্বক এক নাম মোৰ অপৰ ত্ৰিপুৰাৰী সকলোৱে নাম লয় ত্ৰিজগত হৰি। দিন দুখী বুলি মোৰ আছে এক নাম আৰু কেৰে মাতে মোক নৱ ঘনশ্যাম। ব্যাঘ্ৰ চৰ্মধাৰী বুলি কিছু লোকে কয় বৃষভ বাহন মোৰ নাম জানিবা নিশ্চয়। বিঘ্নহাৰী নাম মোৰ জানিবা শিৱানী অন্য এক নাম মোৰ দেৱহুলপানী। ত্ৰিশূলধাৰী নাম মোৰ বিদিত ভুৱন অন্য নাম চণ্ডীবৰ জ্ঞাত সৰ্বজন। যোগী শ্ৰেষ্ঠ বুলিলে দেৱী জানিবাই আমাকে যোগেশ্বৰ বোলে মোক ব্ৰহ্মাণ্ডৰ লোকে। যমৰাজ কালযম হয় মোৰ নাম চব মৰা নাম মোৰ ময়ে জ্যোতিৰ্ময়। স্বৰূপে সংসাৰ সৃষ্টি কৰিও নিশ্চয়। মই বৃক্ষ মই লতা মই পত্ৰজত মই পশু মই পক্ষী বিশ্বময় স্থিত। মই নদ মই নদী স্ৰোত বয়জত স্ৰোতৰূপে শত্ৰু ধৰিলহ স্বৰ্গ মৰ্ত্য। দুৰ্বলৰ বল দেৱী ময়েই যে হওঁ সংসাৰৰে সৃষ্টি যত ময়েই কৰাও। মই যম মই ধৰ্ম ময়েই জিত মৃত্যু সৃজন পালন আৰু সংসাৰৰ হেতু। ময়েই দেৱী সংসাৰৰ সাৰ ব্ৰহ্মাণ্ড মোৰেই ৰূপ নহে অন্য আৰ। খগেশ্বৰ ৰূপে হওঁ বিষ্ণুৰ বাহন অনুৰূপে ৰাম বাকী ৰাক্ষস কাৰণ। সুৰ উৰ আদি মই দেৱলোক হওঁ
গন্ধৰ্ব কিন্নৰ যক্ষ ৰূপে ৰওঁ মই স্বৰ্গময় মৰ্ত্যময়ে ৰসাতল সৰসী কানন মই গহীন জংগল বায়ুৰূপে মই মাত্ৰ সংসাৰতে ৰওঁ নৰূপে নৰ লোকে মিছা কথা কওঁ সৰ্বশাস্ত্ৰী শ্ৰেষ্ঠ হয় এই শাস্ত্ৰ আমাৰ পঢ়িলে শুনিলে হয় পাপৰ উদ্ধাৰ শিৱে বোলে মোৰ কথা শুনিও মংগলা পঢ়িবা আমাৰ শাস্ত্ৰ বিপদৰ বেলা জৰা ব্যাধি বিপদত পৰে যদি নৰে পঢ়িবা আমাৰ শাস্ত্ৰ বিপদৰ বেলা পঢ়িবা আমাৰ শাস্ত্ৰ শুয়া একান্তৰে অথবা শুনিলে ৰোগ শোক যায় দূৰে সত্য সত্য তিনিবাৰ কলো মই তোমাক দুখ দূৰ হয় যদি ত্যাগ নকৰে আমাক পুত্ৰ দ্বাৰা আদি পায় সেইজন ৰতন মাণিক্য পায় বহুমূল্য ধন অষ্টকৰ শতনাম যি জনাই লয় তিল মাত্ৰ তাৰ পাপ দেহত নৰয় বিপদ বিনাশী তাৰ সম্পদ মিলয় কলো মংগলা মই জানিবা নিশ্চয় আৰু এক কথা কওঁ কৰা অৱধান পঞ্চশুনা পাপ আছে যতে কৰ প্ৰধান আঞ্চল কৰি শস্যৰ বীজ যিজনে হিংসয় আপোন অংগত যিয়ে আপুনি বজায় যিজনে পঢ়িব এই শাস্ত্ৰ একো মনে এই পঞ্চশূন্য মহাপাপ খণ্ডতে তীক্ষণে পশুপতি কোৱা কথা মংগলাই শুনিলা নন্দী মহাকালে তাক প্ৰচাৰ কৰিলা প্ৰথমে শুনিলা কথা মংগলা সুন্দৰী হৈলা অতিব সুখী যত গ্ৰহ তৰি আৰু কত শত লোকে তৰিলা অপাৰ মোৰ এই চৰিতে হয় আপদ উদ্ধাৰ যি লোকে এই শাস্ত্ৰ পঢ়ে মাছে একবাৰ শনিগ্ৰহে তাৰ ঘৰত নকৰে সঞ্চাৰ মাহে দুবাৰ শাস্ত্ৰ যদি কেৱে পঢ়ে জনম লভিব তাৰ ক্ষত্ৰৰাজ ঘৰে মাহে তিনিবাৰ যদি পঢ়ে এক মনে ৰাজলক্ষ্মী তাৰ ঘৰে বাঢ়ে দিনে দিনে সকলো কামনা সিদ্ধি এই শাস্ত্ৰ পঢ়িলে ভক্তি কৰি এই শাস্ত্ৰ কাণেৰে শুনিলে সতেজ জন্মৰ পাপ হয় বিমোচনো পবিত্ৰ হয় বংশ তাৰ ইয়াৰ কাৰণ এই শাস্ত্ৰ পঢ়িলে বা কৰিলে শ্ৰৱণ তপ জপ যজ্ঞ তাৰ নাৰী প্ৰয়োজন ধন ধান পুত্ৰ কন্যা দ্বাৰা বন্ধু তাৰ দিনে দিনে গৃহ মাজে হয় যে বিস্তাৰ এই শাস্ত্ৰ পঢ়িলে হয় দুখ নিবাৰণ দুস্বপ্ন তেনে গৃহত নাথাকে কদাচন এই শাস্ত্ৰ পঢ়ি মুক্তি পাইলা পিংগলা স্বৰ্গলোকত পাইলা স্থান অভয়া মংগলা এই শাস্ত্ৰ পাঠ হয় যিজনৰ ঘৰে এই শাস্ত্ৰ কৰে পূজা যিয়ে ভক্তি ভৰে শনি ৰাহু কেতু গ্ৰহ ভূত বা বেতালে কৰিব নোৱাৰে বিঘ্নি তেওঁ কোনো কালে মহেশ্বৰৰ অনুগ্ৰহত প্ৰতিদিনে দিনে শ্ৰীবৃদ্ধি কৰিব লাভ জানিবাহা মনে অগ্নি ভয় সূৰ্য ভয় কেতিয়াও নৰয় কলো মই দিগম্বৰী জানিবা নিশ্চয় কৌটি কৌটি গৌদানত যি পুণ্য হয় এই শাস্ত্ৰ পঢ়িলেও পাই জানিবা নিশ্চয় ঘৰৰ প্ৰতি দৃঢ় ভক্তি ৰাখে যিজনে নিতে ইয়াক কৰে পাঠ নতুবা শ্ৰৱণ শত জন্মৰ পাপ তাৰ সত্য নাশ পায় দেহ অন্তে মুক্তি পায় জানিবা সি জনাই প্ৰতিদিনে প্ৰাতকালে উঠি সেইজন ভক্তিভাৱে কৰে ইয়াৰ প্ৰথম শ্ৰৱণ সৰ্বতীৰ্থ স্নান কাল সেইজনে পায় শংকৰৰ বাক্য কেতিয়াও বিফলে নাযায় আৰু এক কথা শুনা অহে ভূতনাথ দুৰ্বৃত্ত জীৱৰে হয় সদা পাপে ৰত এই শাস্ত্ৰ সেইজনক কেতিয়াও নপঢ়াবা অস্তত্বৰ নাম মোৰ কেতিয়াও নুশুনাবা বিনীত হৈয়া বহি সাধুৰ সাক্ষাতে পঢ়িবা এই শাস্ত্ৰ তত্ত্ব কলো মই যথাতে স্নান কালে এই শাস্ত্ৰ পঢ়ে যিজনে প্ৰত্যক্ষতে মহাপুণ্য আৰ্জে সেইজনে সতেজ কপিলাদানে যেই পুণ্য হয় এই শাস্ত্ৰ পঢ়িলেও সেই পুণ্য হয় পূজা কালে এই শাস্ত্ৰ পঢ়িলে ভক্তিতে বেদ পাঠ ফল পায় সেইজন জগতে মন্ত্ৰহীন ক্ৰিয়াহীন যিজন দুৰ্মতি এই শাস্ত্ৰ পঢ়িলে হয় তাৰ বিদ্যাগতি কথাই কওঁ শুনা মহাকাল মোৰে ভক্তিভাৱে গৈ কোনো মন্দিৰ দুৱাৰে এক চিত্তে এই শাস্ত্ৰ কৰিলে পঠন সমস্ত পাপৰ তাৰ হয় বিনাশন শুদ্ধভাৱে এই শাস্ত্ৰ কৰিয়া লিখন বিপ্ৰহস্তে যদি কৰে কেৱে সমাপন
চতুৰ্বৰ্ণ ফল পাই সেই মহামতী, সন্দেহ নকৰা তুমি শিৱৰে ভাৰতী। জগতৰ উপকাৰ হোৱাৰ কাৰণ, প্ৰকাশিল এই শাস্ত্ৰ অতি মনোৰম। ধৰ্ম অৰ্থ কাম মোক্ষ ইয়াৰ প্ৰসাদে, লভিব পাৰিব নৰে শুনা প্ৰতিপদে। প্ৰতিদিনে এই শাস্ত্ৰ কৰিলে পঠন, পাপ মুক্ত হৈয়া যায় কৈলাস ভৱন। সদা ভজ সদা জপ হৈয়া এক মন, সংসাৰৰ জাল মুক্ত হৈবাৰ কাৰণ। আপদ উদ্ধাৰ হয় সৰ্বশাস্ত্ৰ সাৰ, নন্দী আৰু মহাকাল দুয়ো কৰিলে প্ৰচাৰ। হেন জানি চবে মিলি এৰি আন কাম, আপদ উদ্ধাৰ পঢ়ি বোলা ৰাম ৰাম। ৰাম ৰাম।